আৰু এয়া হৈছে পিছৰ দিনা ৰাতিপুৱা 8টা বজাৰ কথা আৰু মানে আমাৰ যাত্ৰাটোৰ তৃতীয়টো দিন আৰু আজি আমি আমাৰ ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিম আৰু লগতে চেৰাপুঞ্জীৰ দুটা ঠাই আৰু লাইটলুমলৈ যাম গতিকে ভিডিঅ'টি শেষলৈকে চাব এয়া আহি আমি আৰৱা কেব পালোঁ কিন্তু আৰৱা কেব ইমান সোনকালে খোলা নাছিল গতিকে আমি আমাৰ প্লেনটো অকণমান চেঞ্জ কৰি আমি নকালিকাই ৱাটাৰফললৈকে বুলি থাপলি মাৰিলোঁ এই ৱাটাৰফলটোৰ লগত এটা বৰ হৃদয় বিদাৰক কাহিনী জড়িত হৈ আছে আচলতে এগৰাকী দুৰ্ভগীয়া মাতৃ খাচী মহিলা এগৰাকীৰ নামেৰে এই ৱাটাৰফলটোৰ মানে নামাকৰণ কৰা হৈছিল ইয়াৰ লগত বৰ দুখজনক ঘটনা এটা জড়িত হৈ আছে বাৰু যি কি নহওক এই ৱাটাৰফলটোৰ সৌন্দৰ্য কি ক'ম ইমান বেছি ধুনীয়া যে ইয়াক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰিম সঁচাই অপূৰ্ব ৱাটাৰফলটোৰ সৌন্দৰ্য উপভোগ কৰি আমি তাত থকা এখন ৰেষ্টুৰেণ্টত সোমালোঁ ব্ৰেকফাষ্ট কৰিম বুলি বস্তুৰ দামবিলাক অলপ বেছি হয় কাৰণ পাহাৰৰ ওপৰত হয়তো গতিকে নিশ্চয় অনা নিয়া খৰচ এইবিলাকত নিশ্চয় অকণমান সেইকাৰণে বেছি হ'ব পাৰে বুলি ভাবিছোঁ কিন্তু খোৱা খাদ্যবিলাক খুব টেষ্টি আছিল গতিকে আমি তাতে ব্ৰেকফাষ্টটো কৰি ল'লোঁ আৰু ৰেষ্টুৰেণ্টৰ পৰা ধুনীয়া ৱাটাৰফলটো আমি চাই ইয়াৰ সৌন্দৰ্য উপভোগ কৰিলোঁ আৰু তাতে ধুনীয়া লোকেল মাৰ্কেট কিছুমানো আমি দেখা পালোঁ যিটো প্ৰত্যেকটো পৰ্যটনস্থলীতে মেঘালয়ৰ আমি দেখা পাইছোঁ আৰু ইয়াৰ পিছত আমি আমাৰ স্কুটি ঘূৰালোঁ আৰৱা কেবলৈ বুলি আৰু তেতিয়ালৈকে আৰৱা কেবৰ মূল দুৱাৰ খোলা হৈছিল আৰু আমি ধুনীয়াকৈ তাত প্ৰৱেশ কৰিলোঁ আৰু টিকট কটাৰ কাৰণেও আমি 200 মিটাৰ ওপৰলৈ যাব লগা হৈছিল আৰু 200 মিটাৰ ওপৰলৈকে খোজকাঢ়ি গৈ ট্ৰেকিং কৰি গৈ আমি টিকটটো লোৱাৰ পিছত 400 মিটাৰমান আকৌ ট্ৰেকিং কৰিব লগা হৈছিল মূল প্ৰৱেশ দ্বাৰলৈকে কিন্তু এই গোটেই জাৰ্ণিটোৱে 400 মিটাৰৰ গোটেই ট্ৰেকিংটো ইমান মানে ধুনীয়া আছিল ইমান সৌন্দৰ্যৰে ভৰা আছিল গোটেই ৰাস্তাটো মাজে মাজে ভিউ পইণ্ট কিছুমানো দিয়া আছিল আৰু এই চিৰিকেইটা দেখা পাইছেনে এই চিৰিকেইটা হৈছে আৰৱা কেবৰ মেইন গেটৰ মানে যিটো গেটৰ পৰা ভিতৰলৈকে সোমোৱা হয় তালৈ যোৱা শ্বৰ্টকাট কিন্তু কোনো মানুহক সেই শ্বৰ্টকাটেৰে যোৱা মই দেখা পোৱা নাছিলোঁ যিটো ষ্ট্ৰেইট ৰাস্তা আছিল সেইটোৰে সকলোৱে গৈছিল আৰু ৰাস্তাটো অকণমান ট্ৰেকিং কৰিব লাগে অকণমান গতিকে ভাগৰ নালাগা নহয় গতিকে অকণ ভাগৰ লাগিছিল যদিও ইমান ধুনীয়া সৌন্দৰ্যৰ মাজত আৰু ইমান ঠাণ্ডা ধুনীয়া বতাহ বলি আছিল যে সেই ভাগৰ যেন নালাগা হৈ যায় গতিকে আমি এনেকৈ গৈ ধুনীয়া সৌন্দৰ্য উপভোগ কৰি আৰৱা কেবৰ একেবাৰে মূল দুৱাৰ আমি পালোঁ কেবৰ ভিতৰটো ইমানেই বেছি ঠাণ্ডা আছিল যেন এচিয়ে লগাই থৈ দিয়া আছে ইমান ধুনীয়া লাগিছে যে বাহিৰত অকণমান গৰম আছিল কিন্তু ভিতৰত গৈ খুব মানে দেহা একেবাৰে শীতল পৰি গৈছিল আৰু ভিতৰত ধুনীয়াকৈ পানীৰ সোঁতো বৈ আছিল এই কেবটো কোৱা মতে প্ৰায় 2-3 কিলোমিটাৰমান তাৰ লেংথ হয় কিন্তু আমি ইমান দূৰলৈকে নগ'লোঁ অকণমান গৈ আমি উভতি আহিলোঁ যিহেতু আমি আজি আমাৰ ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিব লাগিব আৰৱা কেবৰ পৰা উভতি আহোঁতে মই অকণমান স্কুটিখন চলাই চালোঁ আৰু এয়া আমাৰ এতিয়া যাত্ৰা আৰম্ভ হৈছে লাইটলুমলৈ বুলি মানুহে সাধাৰণতে শ্বিলঙৰ পৰা লাইটলুমলৈ যায় কিন্তু আমি যিহেতু চেৰাপুঞ্জী প্ৰথমতে আহি গ'লোঁ গতিকে চেৰাপুঞ্জীৰ পৰা লাইটলুম যাই আছোঁ আৰু মাজতে মাকৈ পাই আমি মাকৈৰ সোৱাদো ল'লোঁ মাজে মাজে এনেকৈ কিবা কিবি খাই থাকিলে ভাল লাগে দিয়কচোন আৰু ইমান ধুনীয়া ৰাস্তাটো চাওকচোন লাইটলুমলৈ যোৱা ৰাস্তাটোত একেবাৰে যেন ছুইজাৰলেণ্ডে সেনেকুৱা যেন লাগে সেইকাৰণে হয়তো শ্বিলঙক স্কটলেণ্ড অফ দি ইষ্ট বুলি কোৱা হয় আৰু মাজে মাজে এনেধৰণৰ এইবিলাক দেখা পাইছেনে আলু বন্ধাকবি এইবিলাকৰ খেতিও দেখা পোৱা গ'ল গোটেই ৰাস্তাটো খুব সুন্দৰ আছিল আৰু মেঘালয়ৰ ইমান সুন্দৰ সৌন্দৰ্য উপভোগ কৰি আমি আহি ইয়াত পালোঁ লাইটলুম দেখা পাইছেনে লাইটলুমত কিমান মানুহৰ ভিৰ কিমান গাড়ী অসংখ্য মানুহ আমি দেখা পালোঁ লাইটলুমত আৰু লাহে লাহে বতৰটো চেঞ্জ হৈ আহি আছিল প্ৰথমতে ইমান ধুনীয়া ৰ'দ দি আছিল আৰু গৈ পোৱাৰ লগে লগে অকণমান মেঘ দিয়া নিচিনা কৰিলে ভালে লাগিছিল বাৰু বেছি ৰ'দ হ'লেও দেখা পাইছেনে যেন এক স্বৰ্গহে এণ্ড দিছ ইজ আৱাৰ নৰ্থ ইষ্ট
কিমান ধুনীয়া পৰিৱেশ, কিমান সুন্দৰ ইয়াৰ সৌন্দৰ্য আপোনালোকক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰিম। হয়তো প্ৰায় সংখ্যক মানুহে লাইটলুম গৈছে, তথাপিও যিসকলে যোৱা নাই আপোনালোকেও সোনকালে লাইটলুমত একবাৰ ভিজিট কৰি আহিব। একেবাৰে স্বৰ্গ যেন লাগে, সঁচাকৈ কৈছোঁ, বহুত ধুনীয়া পৰিৱেশ। আৰু এয়া এই বাঁহ যে আছে, বাঁহৰে এনেকৈ চাং বনোৱা আছে, তাতো গ'লে যাব পাৰি, কিন্তু মই ভয়তে নগ'লোঁ, মোৰ হাজবেণ্ড গ'ল। আৰু এনেদৰে আমাৰ 3দিনীয়া ভ্ৰমণৰ মানে স্কুটি লৈ অসমৰ পৰা মেঘালয়লৈ যোৱা ভ্ৰমণটোৰ অন্ত পৰিল। লাইটলুমৰ পৰা ওলাওঁতে প্ৰায় 2:30 বাজিছিল আৰু মোবাইলত ঘৰৰ লোকেশ্যনটো মাৰি দিলোঁ আৰু ঘৰমুৱা যাত্ৰা আমাৰ আৰম্ভ কৰিলোঁ। আৰু প্ৰায় 5 ঘণ্টামান পিছত ৰৈ যিহেতু যাত্ৰা কৰিছিলোঁ, আমি ইয়াৰ পালোঁ ৰাতিৰ গুৱাহাটী। প্ৰায় 7:30মান বাজি গৈছিল তেতিয়া আমাৰ গধূলি। আৰু এনেদৰে আমাৰ যাত্ৰাৰ ইয়াতে সামৰণি কৰিলোঁ। ভিডিঅ'টো ইয়াতে শেষ কৰিম। আপোনালোকক বহুত বহুত ধন্যবাদ যে আপোনালোকে ভিডিঅ'টি শেষলৈকে চালে। নতুন নতুন ব্লগ আহি আছে, ৰাজস্থানৰ জয়পুৰ আৰু উদয়পুৰৰ ব্লগ আহি আছে, চাবলৈ নাপাহৰিব। আজিলৈ বাই।